16 का डोला 46 की छाती सीधी बात बोलूं बातें घुमानी नहीं आती मछली सटक ली परमंदा हाँ আজি বসে তে ডিউটি দিছি তে কৰিব লাগিব আপনি কিবা ডিউটি কে থাকে ডিউটি পাছত কৰিম অলপ এনে থাকক হে তাতকে ডিউটি তো কৰিবই লাগিব দকচোন আর ডিউটি করবা তো লাগবই কিন্তু এ নহলি এটা তিৰি পাঁচটা চলি কিংকে পহিমে আৰু লগতে পিছলা তো লাগব না তাৰে অলপ করবা লাগব সখে কোনবা আছিনা নাই ফ্লে ফ্লে সাংৰব নাই দেখোনে আজি মক্কাল নিমিলব নেকি নে তে কি কৰা যাইতে সাদাই মাৰক ইংকে অলপ সাদা পাত বান্ধৰে আছে পাত নাই পাত থাকলি ভালো লাগ অলপ বেছি সময় থাকলা হয় মানুহ দুটা আৰু বেছি সময় থাকবা পাইলো বান্ধৰে খাং দক যাওক মাৰক আৰু হেয়ে খাবা লাগব আর নহলি আর ও আহা নাইছি হে স্যার যাওক ধৰক একটু রুকটা বলিম তো কোর কি বলবে আগত খুচরা পয়সা নাই মাইক দাও চল মোড় দে উসকো পুঞ্জারে আমি বিয়া এমবিআই ওই সরি স্যার মো ভিখারি বলি ছিল ভিখারি বলি বাবা তোর হেলমেট কো হেলমেট নাই চুলি তুলি বেয়া হয়ে গলা চুলি বেয়া হয় তো লেভেল ইমান লেভেল লাইসেন্স কত লাইসেন্স নাই এলা কি নাই এলা হাও এখন কি লই জানো অবস্থা নাই আনে আরসি আছে না নাই এলা কো হব কই নাই গাড়ি খানো কি করা যায় লই এক্সট্রা যে মাল তো খামে দাও না কি কই দক আও গেল দা মরিলি আজি ও সাতটাক লাগাল না ব্লু এ তেরিকা আজি একদম মেরিয়ে বয়া যাত্রায় বেয়া স্যার আজি ইবা যাকে বাং তাকে ধরিম তাকে ধরবা লাগব স্যার ভাগাত একদম ধরি গেল জি বাং তাকে লম তাকে লবা লাগব সহে আহাত দিন আৰু আইছিনা আর না ইবার ও আইছি রব এবার আইছি নাকি আইছি রে। দক ধরক आलू ले ले टींडे ले ले घिया ले ले कद्दू ले ले अदरक ले ले मारबी ए तेरा सभी क्यों निकला की हो ये कौन है ये लोग एमबीआई होता है एमबीआई है आप लोग हाँ हाँ तो मैं क्या करूँ लाइसेंस लाइसेंस दिखाता है लाइसेंस है मेरे पास ये ला इनकम इना की खबर मन हो जाक आरसीबी दिखाता है ऐसे भी आरसीबी दिखाता है यार सी है कैसे हो गया ठीक से है केस हो गया की करबती दे जाबा दे गालो अरे जाओ थैंक यू सर हेलमेट रखना सर अरे एने गाल নাই গাল এবার আজিও এনে গাল আৰু ইবাৰ যদি কোনবা আহে চাবা লাগিব এবার ভালকে ধরবা লাগব ভালকে ধৰিবা লাগিব সব হে বৰ্মন কোনবা আইছি না নাই সব ও আইছি রে বাবা সাদা খানি মারো আপনি ভালকে পিও আরে ভাইয়া বেতার পাইকেনি ও বাবা কি ওরা সরি লাগে রে কি লাগে রে কি লাগে রে কি লাগে কে মই সান্দা দিয়ে হইলো হতে বে দিলো সান্দা দিলো আমি চান্দা খুঁজা নাই আমি এমবিআই এমবিআই বিয়ার গিয়ে ও আমি পুলিশ পুলিশ চিনিবা না নাপা পুলিশ চিনি বাংর যা পুলিশ মই কি করু এ হেলমেট কোট হেলমেট কত তোর হেলমেট কে লাগে আও হেলমেট হেলমেট কে কে লাগে গাড়ি চললি হেলমেট লাগে গাড়ি চলে হেলমেট লাগে কবা দিতে যদি খুন্দ তই মুরলি কাজ যাই দেব মই গাড়ি চলবা জন্য হেতু লাগে লাইসেন্স দেব লাইসেন্স নাই মোৰ লগত লাইসেন্স নাই আকো নাই নাকো নাই কিবা অলপ লো দি যা এ তৰিকা হেতু তো জ্বালা কইলে হেতু জ্বালা কইলে ও ভালকে দে কিবা তা মোৰ খবৰ চাবা আইছিল ইটা তোর মিনিমাম গাড়ি সারি হেতি 500 টাকায় হয় তই মুঠতে কিবা কিবি মিলা দি যা আৰু মিলা মিলি গে দিও মই কি ইনকে দাম এটা বাজাৰ কৰিবা দিছে মাই 100 টাকা এটা দেচোন কিবা অলপ লো দি আ তই দে দি যা পয়সা সাইড লগা আর সাইড রাখ সাইড রাখ যা কিবা তো দি যা ইয়াতে স্যার মোক মানে 100 টাকাটো বাজাৰ কৰিবা দিছিল মাই নিদলো নহয় আপোনালোকক
এটা কাম কৰ 10 টাকামান দিলি হ'ব না 10 টাকা দিতো নহয় 50 টাকা হলো দি যা 50 টাকা দিব লাগিব 50 টাকা তোৰ বজাৰ কৰিব লাগিব খুচৰা আছে না নাই আপোনাৰ লগত আমাৰ লগত খুচৰা বৰ্মন আছে নেকি হে অন্ততে নাই আপোনাৰ তাতে থাকিবা লাগে দেখোন চকচোন ও আছে ৰব এই দি মনে মনে দিবি বৰ্মন চক চাংৰা নাই তো ফটো বদলক কোনো নাই ন কোনো নাই পাৰ্টি হ'ব সাধাৰ পাৰ্টিটো হ'ব সাধাৰ পাৰ্টিটো হ'ব ইটা আমি পইচাটো ভাগক কি কয়ে আপোনাক মই 20 টাকা দি মই 30 টাকা ও এটো কেনে কথা কল দেখোন কিনা কথা মানে তই মোতকে সৰু হলিও পইচা সৰু নকৰে 25 ভাগক এ হ'ব দে তই আকৌ নহয় পূজা উজা আইছি না অলপ লাগে মোৰ ডাঙৰ লাগতকে আপুনি কালি ল'ব লওক দে হ'ব দে ইটা কিবাকে মিলে লওক দে ও 50 টাকা খান লৈ যাই 10 টাকা খান দি থৈ গিছি সালা কি সালাক চলি হে বস্তু বেলেগ হিও আমাক ভুৰকে থৈ গেল ইয়া ই সালা কাটৰে গেল 40 টাকা আমি তাৰ মানে এমবিআই মানে কমেডি সিস্টেমৰ এটা ভিডিও বনালো তাৰ কাৰণে আপোনালোকে ভিডিওটো চাব আৰু চেনেলটোৰ মই নামটো কৈ দিও জিবি সামতিয়ান ক্ৰিয়েচন আৰু চেনেলটো আমাৰ যোনখিনি তাৰ মানে আমি আজ যোনটো পাৰ্ট কৰিছো সেই পাৰ্টটো গোটেই তাৰ মানে ডাইৰেক্টৰ আৰু কোৰিওগ্ৰাফাৰ কৰিছে তেওঁৰ নাম হল নীল কাৰ্গিল আৰু আমাৰ তেওঁ এনে অলপ সহায় কৰিছে লগতে আমাৰ লগত কালিও আছিল আজিও আছে আমাৰ লগত তপন বৰ্মন লগতে কংকন বৰ্মন মোৰ নাম গণেশ বৰ্মন আৰু কেমেৰাৰ পাছত আছে পৰাগ তালুকদাৰ এতিয়া আমি ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব ভাই কিন্তু এই ভিডিওটো কিন্তু আপোনালোকে কোনো ধৰণৰ বিতৰ্কৰ মাজৰে নিব আমি মাত্ৰ কমেডি হেৰি তাৰমানে হাস্যৰথৰ কাৰণেহে বনাইছোঁ